নমস্কাৰ বন্ধুসকল, বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ আমাৰ একো আপডেটেই অহা নাই। কিনো ভিডিঅ' বনাম, সেয়েহে মই আজি নিজা টপিকত এটা ভিডিঅ' বনাব। তো আমিতো বহুতো আন্দোলন কৰিলোঁ, কৰ্মবিৰতি কৰিলোঁ, অৱস্থান ধৰ্মঘট কৰিলোঁ, চৰকাৰে আলোচনাটো বহে, 15 দিন, 1 মাহ 2 মাহ টাইমো লয় আৰু সেই টাইম পাৰ হৈ সকলো চুপচাপ হয়। কাৰণ এইবাৰো আমাক চৰকাৰে 2 মাহ টাইম দিছিল আৰু এই 2 মাহ টাইম পাৰ হৈ আজি 3 মাহত ভৰি দিব আৰু একোৱেই নাই। তো কি হ'ব এনেকা? আৰু সেয়েহে মই এটা কথা ভাবিছোঁ বন্ধুসকল, আৰু কথাটো হ'ল এই যে আমাৰ CM ছাৰ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু ছাৰৰ এটা অফিচিয়েল ইউটিউব চেনেল আছে আৰু এই চেনেলটো আমাৰ ভাই বন্ধুৱে চাব লাগে। ছাবস্ক্ৰাইব কৰে নকৰে আপোনালোকৰ কথা, ছাবস্ক্ৰাইব কৰিলে বেছি ভাল, কাৰণ ছাবস্ক্ৰাইব কৰিলে ভিডিঅ' নটিফিকেশ্যন পাই থাকিব আৰু সেই নটিফিকেশ্যন পালে আপোনালোকে ভিডিঅ'বিলাক চাই আমাৰ গৃহৰক্ষীৰ সমস্যাৰ বিষয়ে লিখিব পাৰিব, কমেণ্ট কৰিব পাৰিব। আৰু এনেকুৱা কৰে যদি ছাৰৰ প্ৰতিটো নতুন ভিডিঅ'ত আমাৰ ভাই বন্ধুৱে 90% কমেণ্ট কৰিব পাৰে, তেনেহ'লে নিশ্চয় ছাৰে কিবা এটা ভাবিব। বুজিছেনে বন্ধুসকল? তো বন্ধুসকল, আজিৰ ভিডিঅ'ত এইখিনিয়ে ক'লোঁ। আপোনালোকে বা কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ আন এটা ভিডিঅ'ত লগ পাম। তো বাই বাই, জয় হিন্দ।